Hello, welcome to my channel Laj 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 Sumon. আৰু আজি খুব ভাল লাগিছে আৰু নমিতা বাইদেউ বহুত দিনৰ পৰা আগৰ পৰাই লগ পোৱা আশা আছিলে আজি দুবাইত লগ পাই গ'লো আৰু বাইদেউৰ লগত এতিয়া কথা পাতিম বাইদেউ প্ৰথমে কওকচোন আপোনাৰ আমাৰ বাবলি ঘৰত থাকিলে আবু ধাবিত আৰু আপুনি অসম ধৰক গুৱাহাটীৰ পৰা আহিছে অসমৰ পৰা আহিছে কেনেকুৱা লাগিছে খুব ভাল লাগিছে এটা নতুন পৰিৱেশ ওকে অসমৰ পৰা আহি পেলাই মই ছোৱালীটাত মুম্বাইত থাকিলোঁ থাকোৱেই তাৰপিছতে আবু ধাবিত আহি মোৰ বৰ ভাল লাগিলে ওকে ইমান সুন্দৰ জেগাখন ইমান ভাল লাগিলে আৰু বাবলিৰ ঘৰটো ইমান ধুনীয়া থাকি বৰ আৰাম লাগিলে শান্ত পৰিৱেশ এটা দেই আবু ধাবিত সেইটো এটা খুব ভাল লাগিলে থাকি আৰু তাৰপৰা ইয়ালৈ আহিলোঁ ইয়াত অলপমান কমাৰ্চিয়েল আৰু নহয় জানো অলপমান হিবি জিবি অৱশ্যে আমিও বজাৰ চজাৰ কৰিয়ে ঘূৰি ফুৰিছোঁতো তেনেকৈ বাবলিৰ নিচিনা ইমান পিচফুলি থাকিবলৈ পোৱা নাই ইমান ধুনীয়াকৈ বাবলিৰ ঘৰত যেনেকৈ আছোঁ এইটো হোটেলতে আছোঁ সেয়াই আৰু বাইদেউ আমিতো আপোনাক অসমৰ লতা মংগেশকাৰ বুলিয়ে জানো সৰুৰ পৰাই আপোনাৰ গান শুনিছোঁ আৰু আমাৰ ঘৰৰ মানুহ সকলোৱে শুনে মই যিটো আপোনাৰ গানৰ মনত পৰিলে আমাৰ ডাঙৰ ৰেডিঅ'টোলৈ মনত পৰে আগৰ আকাশবাণী ডিব্ৰুগড়ৰ পৰা আমি শুনো গানৰ কেনেকৈ কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ল আৰু কেতিয়ালৈকে এতিয়াতো 50 বছৰ বয়স মানে 50 বছৰমান আপুনি গায়ে আছে মই জানাত গাইছোঁ আৰু 28খনমান অসমীয়া মুভিত আপুনি কণ্ঠদান কৰিছে গতিকে এই বিষয়ে অলপ ক'ব নেকি আচলতে গানৰ পৰিৱেশটো আমি সৰুৰে পৰা ঘৰত পাইছিলোঁ আৰু মোৰ ককা দেউতা আছিলে নবীন শৰ্মা তেখেতে সৰুৰে পৰাই সকলো জেগাত লৈ ফুৰিছিলে গানবিলাক গাইছিলোঁ তেনেকৈ আৰু তাৰপিছতে মোক এজন ঘৰত টিচাৰ এজন ধৰি দিলে শিকিবৰ কাৰণে অকণমান দেখিছিলে যে এই দেখোন পাৰিব শিকালে তেনে ভূপেন দাস বুলি এজন দিলে মোক বৰপেটাৰ মানুহ এজন তেওঁ শিকাই তেনেকৈ আহি কলেজ পালোঁ কলেজতে আৱিষ্কাৰ হ'ল ৰমেনদাৰ কলেজত সোমাই পেলাই যেতিয়া ছবিবিলাকত গাব আৰম্ভ কৰিলোঁ ৰমেনদাৰ প্ৰথম ছবি তৰামাই 1974 5ত ৰিলিজ হৈছে সেইখন তাৰপিছতে সেইখনত গোৱাৰ পৰা মই ৰ'ব লগা হোৱা নাই গায়ে আছোঁ ছবিবিলাকত ৰাইজেও ভাল পাইছে গানবোৰ শুনি সেইটোৱে ভাল লাগে মই জনাত বহুত হিট গাইছে আৰু দীপেন্দাৰ লগতো বহুত গান ডুৱেটবিলাক তেওঁৰ লগতে গাইছে আৰু আপোনাৰ মতে কোনটো আটাইতকৈ শ্ৰেষ্ঠ গীত আপোনাৰ হিচাপে মোকতো বহুতেই সোধে এই কথাটো শ্ৰেষ্ঠ বুলি মোৰ নাই মই যিটো গানেই গাওঁ সেইটো ভাল পাওঁ আৰু কোনোবাই কয়হে কোনকেইটা মোৰ গান তেওঁলোকৰ বেছি ভাল লাগে এটা হ'ল আপোনাৰ আশ্ৰয় চিনেমাখনৰ কিনো মৰমৰ জুৰি এই গানটো খুব ভাল পায় বুলি কয় কিনো মৰমৰ জুৰি কেনেকৈ ৰাখিবি ধৰি ইমান যে থুনুকা জানো ছিগি যায় কিনো মৰমৰ জুৰি এইটো ৰমেনদাৰ সুৰ আছিলে আৰু কেশৱ মহন্তৰ লিখা আছিলে গাইছিলোঁ মই আশ্ৰয় ছবিখনত এইটো মিৰেল কুদ্দুছ মোৰ একদম খুব ঘৰুৱা মানুহ তেওঁ মিৰেল কুদ্দুছৰ প্ৰযোজনা আছিলে আৰু পৰিচালনা আছিলে দুলাল ৰয় এইখন 1978 মানৰ মই বহুতৰে অকল ৰমেনদাৰে নহয় দেই বহুতকেইখন ছবিত মই গাইছোঁ ৰুদ্ৰ বৰুৱাৰ ছবি এখনত গাইছিলোঁ সেইখন আছিলে মোৰ মামা ককা হয় সেইকাৰণে এইখন ছবিৰ কথা মই কেলৈ ক'ব খুজিছোঁ এইখন ছবিৰ ৰেকৰ্ডিঙৰ বৰ ডাঙৰ ঘটনা এটা মানে কেনেকুৱা ধৰণৰ সেইখিনি সময়ত মই কলেজত পঢ়ি আছিলোঁ ৰুদ্ৰ বৰুৱা মোৰ ঘৰলৈ এদিন গৈছিল তেওঁ তেতিয়া কালচাৰেল এফেয়াৰ্ছৰ ডাইৰেক্টৰ হৈ আছিলে মোৰ তালৈ গৈ পেলাই ক'লে যে মোৰ ছবি এখনত তুমি গান এটা গাবলৈ মই মিউজিক কৰিছোঁ তেওঁৰ মিউজিক তাৰপিছতে মই বোলো হ'ব কাহিলীপাৰা ষ্টুডিঅ'টোত কৰিব গুৱাহাটীত আমাৰ গুৱাহাটীত যিটো কাহিলীপাৰা ষ্টুডিঅ' তাৰ তেতিয়া অৱস্থা নাই আনকি ষ্ট্ৰীট লাইটো নাই
মানে লেম্প চাকি লেম্প জ্বলাই থয় মই কলেজৰ পৰা আহিলোঁ অহাৰ পিছত মোৰ সদায় ঘৰত এজন মোৰ মামা যায় লগত কোনোবা এজন যায়ে মোৰ সেই মামাজন মানে কি হাৰমনিয়ামো বজায় মই গধূলি প্ৰেক্টিছো সদায় কৰোঁ তাৰ লগতে তেওঁ আহি পেলাই মোক ক'লে মই যাম বোল তোৰ লগতে গ'লোঁ ষ্টুডিঅ'ত যেতিয়া গৈছোঁ আন্ধাৰ মুন্ধাৰ কোনো মানুহ নাই ষ্টুডিঅ'টোত সেইটো গভৰ্ণমেণ্টৰ ষ্টুডিঅ' তাৰপিছতে গৈ দেখিছোঁ ষ্টুডিঅ'টোৰ যিটো ৰেকৰ্ডিং ষ্টুডিঅ' মস্ত ডাঙৰ ষ্টুডিঅ' সেইটো ভূপেন দায়ে কেতিয়াবা 16 মানে হেৰি আছিলে তাৰ ট্ৰেক আছিল 16 ট্ৰেকৰ মানে এটা ষ্টুডিঅ' আছিলে সেইটো মানে মেচিনটো ইউজ নহয় দেই তাৰপিছতে তাতে পীযুষ দাই কৰিছিলে পীযুষ কান্তি ৰয় আছিলে যে পীযুষ দাই ৰেকৰ্ডিং কৰিছিলে নাহে ৰেকৰ্ডিং কৰিবলৈ আহিলে আমি দুটা থিয় হৈ আছোঁ খেমানি কৰি আহি মই দেখিছোঁ এডাল মস্ত ডাঙৰ ঝাৰু লৈছে লৈ পেলাই খুব ষ্টুডিঅ'টোৰ মকৰা জালিবিলাক গুচাব ধৰিছে তেনেকুৱা পৰিৱেশৰ পৰা মানে গানটো কেনেকৈ মানে সৃষ্টি হৈছে কেনেকৈ গাইছোঁ এতিয়াও ভাবিলে মোৰ কেনেকুৱা লাগে কথাবিলাক সেইদিনাখনতো ৰেকৰ্ডিং নহ'লেই 3টা বজালৈকে যুঁজি একো কৰিব নোৱাৰিলে ৰাতিপুৱা গুচি আহিলোঁ মোৰ মামাহঁতৰ ঘৰ আছে কাহিলীপাৰাত তাতে ৰাতিটো থাকিলোঁ থাকি পিছদিনা আকৌ কলেজ যাব লাগিব দেউতাই বেয়া পাব কলেজ নগ'লে আকৌ বাছত তেতিয়া আমাৰ এখন চিটি বাছ আছিলে 2 মুখে যে এফালে উঠিব পাৰি এফালে নামিব পাৰি সেই তেনেকুৱা চিটি বাছখনত ৰাতিপুৱা উঠি দৌৰিকৈ চিধা কলেজলৈ গৈছোঁ কলেজৰ লগৰ ছোৱালীৰ পৰা বহি লৈ পেলাই তেনেকৈ ক্লাছ কৰি আকৌ গধূলি ঘৰলৈ আহিছোঁ আবেলি আহি মায়ে দেউতাক কৈছে দেউতা আজি আকৌ যাব লাগিব আজি নোৱাৰোঁ চিধা কৈছে আজি নোৱাৰোঁ যি হ'ল কালিয়ে যি কৰিলি আজি নোৱাৰোঁ যাব সদায় পঢ়া শুনা নাই তাৰপিছতে মামা আহিলে অফিচৰ পৰা সি পেলাই নাই ভিন্দু তাই যাবই লাগিব কালি নহ'ল আজি গাব লাগিব তাৰ পিছদিনাখনে কোনোমতে গানটো হ'ল যদিও সেই গানটো কেলে নহ'ল ইয়াৰ ৰেকৰ্ডিঙৰ ছিষ্টেমটো তেতিয়া ইমান বেয়া আছিল কলিকতালৈ লৈ যায়তো তাত মচি পেলাই গানটো ভাল কৰিব নোৱাৰিলে তাৰমানে সেই ছবিতেই যি লগাই দিলে গানটো সেই ৰেকৰ্ডটো নহ'ল তাৰমানে তাত মানে ভাল ৰিফাইন কৰিব বস্তুটো নোৱাৰিলে এতিয়া চমৰ দা এটা গাইছিলে নেকি আৰু মই গাইছিলোঁ 2টা গানৰ তেতিয়া EP ৰেকৰ্ড LP ৰেকৰ্ড আছিলতো হয়তো EP ৰেকৰ্ডৰ 4টা গান লাগে গতিকে তেতিয়া কেছেটৰ ছিষ্টেম নায়েই গতিকে EP ৰেকৰ্ড এখনৰ 2টা গান নোলাল আৰু কিন্তু সেই গানটো বৰ ভাল গান আছিল মই খুব ভাল পাইছিলোঁ আৰু সেই গানটো মোক বহুতেই পিছত স্বপ্ননীল বৰুৱা তেওঁৰ ল'ৰা ডাঙৰ তেওঁ যেতিয়া বৰপেটাত DC হৈ আছিলে তেতিয়া মোক গোৱাইছিলে সেই গানটো প্ৰথম আৰু মই তেতিয়া ৰেকৰ্ড কৰি কাৰোবাক গোৱাইছিলে তেওঁ মোৰ নাথাকিল তাৰমানে সেই গানটো ৰেকৰ্ড হিচাপে বাকীখিনি গান থাকিল ইমান হিষ্ট্ৰী মানে এই কল্লুলৰ চিনেমাখনৰ গানটো মোৰ মানে সদায় মনত থাকিব আপোনালোকৰ সেইটো দিনত আপোনালোকে ৰেকৰ্ডিং কৰিছিলে মই জনাত আপোনালোকে ওৱান শ্বটত কৰি দিছিলে একেচাতে কৰিছিলে আমাৰ বস্তুটো গোটেই লাইভ আছিল মই যদি ৰওঁ গোটেই মিউজিকখিনি ৰ'ব যদি মিউজিক ৰ'ব লগা হয় মই ৰ'ব লগা হয় মই ৰ'ম তেনেকৈ ইমান টাইম নলৈছিল কিন্তু আমাৰ খুব ভাল লাগিছিল কৰি বৰ আণ্ডাৰষ্টেণ্ডিং এটা আছিলে মিউজিচিয়ানৰ লগত সেই আণ্ডাৰষ্টেণ্ডিংটো ইমান বঢ়িয়া আছিলে নহয় তেতিয়া গানবোৰ গায়ো ভাল লাগিছিলে এতিয়া আমাৰ যিবোৰ ৰেকৰ্ডিং মই কৰিছোঁ কাকো ক'তো দেখা নাপাওঁ দেই কোনো আণ্ডাৰষ্টেণ্ডিং নাই গানটো খালি শুনি থাকিব লাগে 10 বাৰমান শুনিলোঁ যি মনলৈ আহিলে আৰু তেনেকৈ ৰেকৰ্ডিং কৰিব লগা হয় মই বেয়া পাওঁ এতিয়াৰ লিৰিক্স আৰু তেতিয়াৰ লিৰিক্সৰ আপুনি কথা কিবা এটা ক'ব নেকি লিৰিক্স মানে মই ছবিৰ কাৰণে যিখিনি লিৰিক্স মই পাইছোঁ কেশৱ মহন্ত নিৰ্মল প্ৰভা বৰদলৈ হেমন্ত দত্ত তাৰপিছতে এই 3গৰাকীৰ গান মই বেছিকৈ গাইছোঁ ছবিত মানে লিৰিচিষ্ট হিচাপে আৰু কিছুমান লিৰিচিষ্ট আছে বৰ সুন্দৰ মই ৰেডিঅ'ৰো গানবিলাক গাইছোঁতো বৰ ধুনীয়া গান তেওঁলোকে লিখিছে কিন্তু ছবিৰ কাৰণে তেওঁলোক যেন ইমান ধুনীয়াকৈ গানবোৰ লিখে গায়ো ভাল লাগে আৰু সুৰাকাৰো হয়তো খুব ভাল পায় তেনেকুৱা কৰি পেলাই ভাল লাগিছে বহুত দিলোঁ এইটো আৰু এতিয়াও মই গানটো প্ৰায়ে শুনো বসন্ত মানিক দা বৰ ভাল জুতি আছিলে মানিক বৰা দা সেইদিনাখন ঢুকালে এই ডিচেম্বৰত এবছৰ হ'ব আৰু তেওঁলোকৰ গানবোৰ বৰ ধুনীয়া আছিলে মই গাইছিলোঁ তেওঁলোকৰ গান গাইছোঁ মই কুল বৰুৱাৰ গান গাইছোঁ কুলদা অতুল মেধি তেওঁলোকৰ গাইছোঁ লাষ্টতে য়াঙৰ ভিতৰত কামাল ৰচিদ আহমেদ তেওঁৰ গান গাইছোঁ গুণগুণ গানেখনত নন্দ বেনাৰ্জীৰ গান গাইছোঁ মনোনন্দ বেনাৰ্জী লাষ্ট এখন ছবি কৰিছিলে স্নেহ বন্ধন বুলি তাতো গালোঁ
পুৰণাখিনি বাহিৰে এই নতুন এওঁ দুগৰাকীৰ লগত দুগৰাকীৰ গান মই গাইছিলোঁ। খুব দুখৰ কথা আমাৰ ইয়ামতো জুবিন গাৰ্গ মানে আপোনাৰ জুবিন গাৰ্গৰ বিষয়ে ধৰক আপোনাৰ প্ৰফেশ্যনেলি আৰু পাৰ্চনেলি আপোনাৰ লগত কেনেকুৱা ধৰণৰ ৰিলেশ্যন আছে? জুবিন গাৰ্গ আমাতকৈতো বহুতেই সৰু। জুবিন গাৰ্গৰ NK প্ৰডাকশ্যনৰ যেতিয়া সি গানবিলাক গাই আছিলে তেতিয়া NK প্ৰডাকশ্যনৰ অনাৰ তেওঁ মোক জুবিনৰ সৈতে এটা বিহু গোৱাইছিলে। বহুত পুৰণা বিহু সেইটো, বিমান বৰুৱাই কৰিছিলে বিহুটো। কিন্তু জুবিনৰ খুব হাই গায় নহয়, আৰু মেল ভইচ বেছি হাই হ'লে ফিমেল ভইচটো তেনেকৈ যাব লাগে। কিন্তু মই সেই কথাটোত বৰ পক্ষপাতি নাছিলোঁ, গতিকে পিছত কেইটামান মোক গান গাব দিছিলে, মই নাগালোঁ, মই নিজেই ৰিফিউজ কৰিছিলোঁ। এই বিহুটোৱে এটাই মই জুবিনৰ লগত গাইছিলোঁ, কিন্তু সেই মই যেতিয়া এইমাত্ৰ ক'লোঁ তাক মই পোৱা নাছিলোঁ দেখা মই গাই থাকোঁতে। পিছত কেতিয়াবা ক'ৰবাত লগ পালে সি কৈছিলে এইটো গান আপোনাৰ লগত মই গাই থলোঁ, আপুনি কেতিয়া গালে, মই কেতিয়া গাবলৈ আহিলোঁ গমেই নাপালোঁ। সেই কথাখিনি সি কৈছিল। সি খুব সাধাৰণভাৱে জীয়াই থকা ল'ৰা এটা আছিল। সি মানে আন দেখিছোঁ কিছুমান আৰ্টিষ্ট আছে এটা গান গাই ইমান বাহাদুৰি, মানে মাতিবই নোখোজে কাকো, তেনেকুৱা ধৰণৰ বহুত আৰ্টিষ্ট আছে দেই। কিন্তু জুবিনৰ সেই বস্তুটো নাছিল, সেইটো আমি পাইছিলোঁ। লাষ্ট মই তাৰ লগত আমি গান গাইছোঁ বেলতলা বহাগী বিদায় বিহুৰ প্ৰগ্ৰেমখনত। তাক সেইদিনাখন ভূপেন হাজৰিকা বঁটা এটা দিব জুবিনক। সেইদিনাখন আমাৰ ছিনিয়ৰ আৰ্টিষ্টখিনি মাতিছিল, আমি গোটেইখিনি গৈছিলোঁ। আমি চবেই থিয় হৈ, সি একদম মোৰ কাষত একদম এনেকৈ থিয় হৈছে, এইখিনি মানত সি থিয় হৈছে, একেলগে সেইপিনে অনিমা চৌধুৰী আছে, এনেকৈ আমি গাইছিলোঁ মানুহে মানুহৰ বাবেতো। সি আমাৰ লগত একেলগে গাইছিলে। এয়াই তাৰ লাষ্ট মই তাৰ লগত পোৱা, তাৰপিছত আৰু মই নাই পোৱা। আপুনি শিল্পী বঁটাও পাইছিলে? মই পাইছোঁ। এইটো চৰকাৰৰ ফালৰ পৰা, তেতিয়া সৰ্বানন্দ সোণোৱাল আছিলে, গোলাঘাটত দিছিলে বঁটাটো। 17 জানুৱাৰী আছিলে 22-ৰ 17 জানুৱাৰীত গোলাঘাটত বৰ সুন্দৰ এটা অনুষ্ঠান পাতি এই বঁটাটো দিছিলে। আৰু এটা কথা হৈছে নতুন জেনেৰেশ্যনৰ বহুত ছিংগাৰ আহিছে এতিয়া অসমত আহিছে, আৰু সেই বিষয়ে আপুনি কি ক'ব বাৰু? নতুন জেনেৰেশ্যনৰ খুব ভাল, তেওঁলোকৰ কণ্ঠ অতি সুন্দৰ, খুব সুন্দৰকৈ, আৰু তেওঁলোকে আমাতকৈ বহুত পৰিৱেশ পাইছে। আমি আগতে এটা গান গাবৰ হ'লে আমি হয় ৰেডিঅ'ৰ পৰা টুকি টুকি গাব লাগিব, শিকিব যাব লাগিব, আমাৰ ধৰণৰ সেইটো সুবিধাও নাছিল। আনকি ৰেকৰ্ড কৰি পেলাই ভইচটোনো কেনে আছে চাব পৰা সুবিধাটোও আমাৰ নাছিল আমি যেতিয়া গান গাইছিলোঁ। কিন্তু এওঁলোকৰ এতিয়া ইমানখিনি সুবিধা, সেই সুবিধাখিনি তেওঁলোকে আয়ত্ব কৰি গানবিলাক ভালকৈ তেওঁলোকে গাব লাগে মোৰ বোধেৰে দেই। বহুত সুবিধা আজিকালি পাইছে, কাৰণ ইমান ধুনীয়া ধুনীয়া মাতবোৰ ইমান ধুনীয়াকৈ গায় তেওঁলোকে, মই ভাল পাওঁ। কিন্তু প্ৰনাউন্সিয়েশ্যনৰ অকণমান মই গণ্ডগোল পাওঁ। সেই প্ৰনাউন্সিয়েশ্যনটো তেওঁলোকে নিজৰ ভাষাটোৱেই যদি নিজে ভালকৈ ক'ব নাজানে, সেইটো তেওঁলোকৰ নিজৰ কথা, আমি আঙুলিয়াই দিব পাৰোঁ। কিন্তু তেওঁলোকে যদি নিজে ভাবি পেলাই নকৰে সেই কামখিনি, আমিতো কৰি দিব নোৱাৰোঁ। মই বহুতৰ ক্ষেত্ৰতে এই বস্তুটো পাওঁ, সেইটোৱে মোৰ আটাইতকৈ মানে দুখ লগা কথা। নিজৰ ভাষাটোৰ গানটো গাওঁতেও যদি শুদ্ধকৈ নাগায়, বুজি কেনেকৈ পাব কি গাইছেনো মানুহে? সেইটোৱে কথা। এতিয়া ঘৰ সংসাৰৰ গানটো অকণমান গুণগুণাই দিব নেকি? বহুতকে বহু দিওঁ নাপালোঁ একোকে, হৃদয় উজাৰি দিওঁ নাপালোঁ একোকে, সেয়েহে মনে মোৰ বুজনি নেমানি, সেয়েহে মনে মোৰ বুজনি নেমানি, অকলশৰে নিজানতে তোকে চকু পানী, অকলশৰে নিজানতে তোকে চকু পানী। তাৰপিছত বিদ্যাৰাৱে কৰিছিলে, আৰু নায়াৰ চাহাবৰ এখন প্ৰযোজনা আছিল RB ফিল্মছৰ মেহতা আৰু নায়াৰ, বিদ্যাৰৰ হাজবেণ্ড, আৰু হেৰিয়ে কৰিছিলে এইখন আমাৰ শিৱ ঠাকুৰ মুনীন বৰুৱা দুয়ো আছিল এইখনত, আৰু প্ৰযোজনা ডাইৰেক্টৰ। আৰু বহুতকে বহুত নাপালোঁ, আচলতে চিনেমাৰ ছিকুৱেঞ্চ লৈহে গানটো গাইছোঁ,
কিন্তু মোৰ একো নোপোৱা দুখটো নাই দেই মই বহুত পাইছোঁ সেই দুখটো মোৰ নাই আৰু মোক ৰাইজে বহুত দিছে মই খুব ভাল পাওঁ আৰু গান গাই মই ভাল পাওঁ এতিয়ালৈকে মোক ৰাইজে বিচাৰিছে মই ভাল পাওঁ মই বহুত পাইছোঁ সৰ্বমুঠ কিমান গান গালে মই জানো কিমান গালোঁ হিচাপ কৰা নাই গাইছোঁ আৰু প্ৰত্যেকখন ছবিতেই 4-5টাকৈ আগতে আমি গানেই গাব লাগিছিল আৰু তাৰোপৰি ৰেডিঅ'ৰ গান গাইছোঁ বহুতখিনি আৰু CD কেছেট এইবিলাকৰ গান ইমান হিচাপ কৰা নাই গাই আছোঁ কাৰ লগত গাই ভাল লাগিছিলে আপোনাৰ সেইটো সময়ত এটা গান ডুৱেট হিচাপে ফিমেল আৰ্টিষ্টৰ লগতো মই গাইছোঁ যেনে হৈমন্তী শুক্লাৰ লগত মই গাইছিলোঁ ঘৰ সংসাৰখনত ঘৰ সংসাৰ নহয় এখন কি পুলক গগৈৰ ছবি এখন আছিলে মোৰ নামটো মনলৈ অহা নাই এতিয়া কুল বৰুৱা আৰু অতুল মেধিৰ মিউজিক আছিলে সেইখনৰ তেওঁৰ লগত গাইছোঁ বাহিৰা দেই আৰু পাৰ্বিন চুলতানাৰ লগত মই গাইছিলোঁ এইখন চিনেমাত নিবদাৰ চিনেমাখনত নামবিলাকে মনলৈ নাহে নহয় এতিয়া গতিকে নিব বৰুৱা আছিলে এইখন চিনেমা আৰু দীপেন বৰুৱাৰ লগত মইতো বেছিভাগেই গাইছোঁ গতিকে বেয়া পোৱাটো ক'বই নোৱাৰোঁ তেওঁৰ লগত গান গাই ভাল লাগিছিলে প্ৰথম আৰম্ভণিতেই আৰু তাৰপিছত কুলদাৰ লগত গাইছোঁ জিতুল সোণালৰ লগত গাইছোঁ তাৰপিছতে আৰু কাৰ লগত গালোঁ ডুৱেট ফিমেল মেল এইখিনিয়ে গাইছোঁ ফিমেল ডুৱেট কেইবাগৰাকীৰ লগতো গাইছোঁ তো ভিডিঅ'টো বেছি লম্বা নকৰোঁ আৰু লগত বাবলিও আছে আৰু বাবলিয়ে আজি আবুধাবিৰ পৰা আহিছে বাইদেউ বাবলি ঘৰটো আছিলে চ' বাইদেউক লগ পাই কেনেকুৱা লাগিলে মই বাবলিৰ পৰাই জানিম বাবলিয়ে দুআষাৰ কোৱাচোন থেংক ইউ সুমন আণ্টিক মই চেলিব্ৰিটি হিচাপে বাইদেউক লগ পাই কেনেকৈ লাগিলে বুলি মই ক'ব নোৱাৰোঁ আণ্টি মুখেৰে আণ্টি সৰুৰ পৰা মই খালি এইটোৱে ক'ব পাৰোঁ মানে সৰুৰ পৰাই জানো আণ্টিয়ে গান গায় আণ্টি কিন্তু কিমান ডাঙৰ চেলিব্ৰিটি কি সেইবোৰ তেনেকুৱা তেতিয়া আইডিয়া নাই এবাৰ খালি মনত আছে আৰু সৰুতে মানে কিবা কম্পিটিশ্যনত গৈছোঁ গান গাবৰ কাৰণে তেতিয়া তাতে গৈ দেখিছোঁ আণ্টি মানে জাজ মইতো মানে বেলেগ নাৰ্ভাছ কৰিছোঁ আণ্টিৰ লগত চকু মিলোৱা নাই মানে সিফালে চাই পেলাই গান গাইছোঁ কিন্তু পিছত যেতিয়া লাহে লাহে ডাঙৰ হৈ আহিলোঁ তেতিয়াহে মানে বুজিব পাৰিলোঁ মানে নমিতা ভট্টাচাৰ্যী কোন আৰু এতিয়াও আণ্টিৰ লগত থিয় হৈ আছোঁ যদিও নমিতা ভট্টাচাৰ্যীৰ লগত থিয় হৈ আছোঁ যদিও মোৰ মনত সেইটো ভাৱ নাই মানে নমিতা আণ্টিৰ লগতে থিয় হৈ আছোঁ আমাৰ ঘৰতে থাকিলেও আমি ইমান কথা পাতিলোঁ ইমান হাঁহিলোঁ কিন্তু মানে এবাৰলৈ সেই ভাৱটো নাহিলে মানে আণ্টি কোন আৰু ইমান মানে ডাউন টু আৰ্থ নহয় ইমান ধুনীয়াকৈ এতিয়াও ইমান মৰমেৰে কথাবোৰ কয় সঁচাকৈ আণ্টি ভালে থাকক দেই ইমান ভাল লাগিলে আপোনালোক থকা দুদিন মই তোমাৰ ঘৰত থাকি আহি ইমান ভাল লাগিলে তাকে কৈ আছোঁ তাইৰ ঘৰত থাকি সেই সৰুতে মই বাবলি তেতিয়া এনেকুৱা নাছিল বাবলি ক্ষীণ সৰু ছোৱালী এজনী ক্লাছ 5 মানত পঢ়া তাই দুটা গান খুব গায় এটা হ'ল দিল কি আৰু আছোঁ কি বেহেগে তাই গান গাব দিলে সেইটো গান গায় দেই আৰু এটা আছিলে ভূপেন হাজৰিকাদেৱৰ এইটো গীত অসম আমাৰ ৰূপহী গুণৰো নাই শেষ খুব গাইছিলে এই গান দুটা আমাৰ মানে তেতিয়া হ'ল কি আমি চাকৰি সূত্ৰে মই মাৰ্ঘেৰিটাত আছিলোঁ মোৰ মিষ্টাৰ চাকৰি কৰিছিলে তেওঁৰ দেউতাকৰ একেলগে আমি চাকৰি কৰিছিলোঁ তাত মাৰ্ঘেৰিটাত আছিলোঁ আৰু প্ৰায়ে মানে ঘৰত আহিলে হাৰমনিয়ামটো উলিওৱা হয়েই মোৰ হাৰমনিয়ামটো বা তেওঁলোকৰ ঘৰলৈ গ'লে তাই হাৰমনিয়ামটো কিবা এটা মাকে শিকাই দিবলৈ কয় তাই গানটো চাবচোন কেনেকৈ গাইছে সুধি চাবচোন এনেকৈ তাই সৰু ছোৱালীটো তেতিয়া এতিয়া সেইখিনিয়ে আৰু মোৰ তেতিয়া ল'ৰাটো হৈছিলে 2.5 বছৰ মোৰ ল'ৰাৰ আৰু সেই ল'ৰাৰ উৎপাতত নোৱাৰোঁ কৰিব কিছুমান কাম গান গাই থাকিলে তাইকো দিগদাৰ তাই বাবলি বা খুব ভাল পাইছিলে মোৰ ল'ৰাই গতিকে আমি এটা ঘৰুৱা পৰিৱেশত বাবলি মোৰ লগত আমি ডাঙৰ হৈছিলোঁ তেতিয়া তাই সেইকাৰণে মানে সেই ভাৱটো নায়ে মানে আণ্টি আৰু ভাল লাগিলে আৰু আপোনাৰ ফেমিলিত এতিয়া কোন আছে কওকচোন এতিয়া মোৰ ফেমিলিত মোৰ মানুহজন আছে মোৰ ল'ৰাটো আৰু ছোৱালী মোৰ মানুহজনৰ নাম সুভাষ গোস্বামী আৰু ল'ৰাৰ নাম হৈছে নিবিৰ গোস্বামী ছোৱালীৰ নাম হৈছে নিহাৰিকা গোস্বামী নিবিৰ গোস্বামী মোৰ লগতে মোৰ ঘৰত থাকে সি কাম কৰি থাকে তাতে ছোৱালী থাকে মুম্বাইত যাযাবৰ সুমনৰ ছাবস্ক্ৰাইব কৰিব আমাৰ এইটো চাব তেওঁৰ ইমান সুন্দৰ এটা চেনেল এটা আছে আপোনালোকে সকলোৱে দেখিছেই আৰু আমাৰ ইয়াতে আবুধাবিত
আৰু আমাৰ বাবিৰ জোঁৱাই আছে তেওঁকো আচলতে দেখা পাব লাগে মাজে মাজে তেওঁ বহুত কাম কৰি আছে তলে তলে বহুত কাম কৰি আছে মানে আমি ডুবাইত পাতো এতিয়া মই ক'ব লাগিব এইটো বিষয়ে আমি ডুবাইত কিছুমান কাম কৰোঁ আৰু কি ৰয়েছত থাকক বা আবুধাবি থাকক তাৰ পৰাই কাম কৰি দিয়ে চব বেকগ্ৰাউণ্ডত চব কাম খালি বেকত থাকে মানুহটো কেতিয়াও নোলায় বাৰু সেইটো এটা চাউলটো মানে হৈছে নাই সিজিছে নাই এটা টিপিলে গম পোৱা যায়তো চাউলখিনি সিজিছে নাই তেওঁক মই সেইদিনাখন প্ৰথম যেতিয়া লগ পাইছিলোঁ তেতিয়াই গম পাইছিলোঁ যে তেওঁৰ নেচাৰটো কেনেকুৱা ধৰণৰ হ'ব আৰু কালচাৰেলি মানে মানুহজন বহুত মানে আগ্ৰহনুৱা মানে ভাল পায় আৰু আচলতে কথা হ'ল তেওঁ গুৱাহাটীৰ মানুহটো আমি গুৱাহাটীৰ মানুহ আৰু মই মাককো লগ পাইছোঁ খুব ভাল মানুহ ভাল লাগে তো ভাল লাগিলে ভিডিঅ'টো ইমানতে শেষ কৰোঁ আজি নাই ছোৱালীও আহিছে মোৰ তাইৰ লগতো এটা পৰিচয় কৰি দিওঁ এয়া আছিলে বাইদেউ নমিতা বাইদেউক লগ পাই বহুত ভাল লাগিলে খুব ভাল লাগিলে আৰু ডুবাইত লগ পালোঁ আজি মনটো আজি এমাহমানৰ পৰা পূৰা ডাউন হৈ আছিলে বাইদেউক আজি লগ পাই বহুত ভাল লাগিলে আৰু এটা ড্ৰিম ফুলফিল হ'ল শুভেচ্ছা থাকিলে বাইদেউ আকৌ লগ পোৱা আশা আৰু আমাৰ ডুবাইতো বিহু হৈ থাকে কেতিয়াবা আপোনাক লগ পাম আশা ৰাখিলোঁ ধন্যবাদ জয় অসম ধন্যবাদ